নমস্কাৰ ৰাইজ, আজি এটা বেলেগ টপিকলৈ আহিছোঁ। মই আগৰ পৰাই যিমান ইংলিছ মুভি চাওঁ বা হিন্দী মুভি চাওঁ বা যিমান ধৰণৰ থ্ৰিলাৰ মুভি আছে সকলোতে এটা ৱৰ্ড ইউজ হয়, জিহাদ বুলি। মানে টেৰৰিষ্টবিলাকে কয় যে হাম জিহাদ কি লিয়ে লড়েংগে। তাৰপিছত ইংলিছ মুভি থাকিলে কোনোবাই কয় তহঁতে জিহাদ মানে কি জাননে, যদি জিহাদ মানে কি জানিলি হয় এনেকুৱা নকৰিলি হয়। হিন্দী মুভিবিলাকত কয় তুম লোক জিহাদ কা মতলব পাতা নিয়ে তুমকো, সেনেকৈ কৈ পেলাই থৈ দিয়ে। মানে এনেকৈ কৈ থৈ দিয়ে, যদি জানিলি হয় তেনেহ'লে নকৰিলি হয়। কিন্তু বহুত মুভি চালোঁ, পিছত ভাবিলোঁ যে জিহাদ শব্দটোৰ মিনিংটো ভাল নে বেয়া। মানে মোৰতো যোনবিলাক ইয়াতে এটা কথা কৈ লওঁ, মানে মই ভিডিঅ'টো কোনো ৰিলিজনক অফেণ্ড কৰি বা ডিফেণ্ড কৰি বনোৱা নাই হা। এইটো জাষ্ট এটা টাৰ্ম, জিহাদটো এটা টাৰ্ম, আৰু সেইটো টাৰ্মটোৰ মিনিংটো এজ এ ইনফৰমেশ্যনহে মই আপোনালোকক দি আছোঁ। বাকী মোৰ বেলেগ ধৰণৰ কোনো ইণ্টেনশ্যন নাই। এতিয়া ক'ব গ'লে মানে জিহাদ শব্দটোৰ মিনিংটো আমি জানো নে নাজানো, এইটো সঁচা অৰ্থত বস্তুটো ভাল নে বেয়া। কোনোবাই আপোনালোকৰ মাজত কোনোবাই কেতিয়াবা চাৰ্চ কৰি চাইছেনে, কেতিয়াবা সেইটো মানে বিচাৰ খোচাৰ কৰি চাইছেনে যে বস্তুটো ভাল নে বেয়া, আৰু সেইটো যদি চাইছে তেনেহ'লে মোক জনাব। তাৰপিছত মই যোৱাকালি এখন মুভি চাই আছিলোঁ, তাতেও ছেইম আৰু ৰিপিট হৈছে, জিহাদৰ কাৰণে অমুক কৰিলে তমুক কৰিলে। চালোঁ চোৱাৰ পিছত মই দেখা পালোঁ জিহাদৰ মিনিংটো দেখোন একদম চিম্পল মিনিং। জিহাদৰ মিনিংটো হ'ল আপুনি ষ্ট্ৰাগল। জিহাদৰ মিনিংটো হ'ল ষ্ট্ৰাগল। তো ষ্ট্ৰাগলটো চবেই কৰে, আপুনিও কৰোঁ, ময়ো কৰোঁ, সকলোৱে ষ্ট্ৰাগল কৰে। আজি ষ্ট্ৰাগল কৰি আছে, চব মানুহে পৃথিৱীত ষ্ট্ৰাগল কৰি আছে কাৰণে বাচি আছে। কৰোণা ভাইৰাছ চলি আছে, কিমান মানুহে ষ্ট্ৰাগল কৰি আছে, ডক্টৰবিলাকে ষ্ট্ৰাগল কৰি আছে মানুহক ছেভ কৰিব, এডমিনিষ্ট্ৰেশ্যনে ষ্ট্ৰাগল কৰি আছে মানুহক কোৱাৰেণ্টাইন কৰিব, NGO ষ্ট্ৰাগল কৰি আছে মানুহে যাতে ভোকত নাথাকে, নাৰ্ছে ষ্ট্ৰাগল কৰি আছে যাতে চব মানুহকে হস্পিটেলত ঠিক ঠাককৈ ৰাখিব পাৰে। মই ষ্ট্ৰাগল কৰি আছোঁ যাতে শুদ্ধ ইনফৰমেশ্যনবিলাক মানুহৰ মাজত যায়। আপোনালোকে ষ্ট্ৰাগল কৰি আছে কিমান মানুহক হেল্প কৰাৰ কাৰণে। চ' জিহাদৰ একচুৱেল মিনিংটোৱে হ'ল ষ্ট্ৰাগল। কিন্তু কিছুমান মানুহে সেই ৱৰ্ডটোক ভুলকৈ মানুহক বুজাই পেলাই আজি পৃথিৱীত ইমান অসুবিধাৰ সৃষ্টি কৰিছে। বহুত মানুহে কয় জিহাদ মানে হ'ল হলি ৱাৰ। তো হলি ৱাৰ নহয়, জিহাদ মানে হ'ল ষ্ট্ৰাগল, অকল ষ্ট্ৰাগল। সেইটো আৰু ষ্ট্ৰাগলটো চবেই কৰে, হয়নে নহয় ৰাইজ? ষ্ট্ৰাগল চবেই কৰে। আৰু সেই যোনবিলাক মানুহে ভুলকৈ সেইটোৰ মিনিং বুজায় আৰু মানে অনৈতিক কাৰ্যত মানুহক লিপ্ত কৰে, তেখেতসকলে জানে কিন্তু জিহাদ মানে কি, কাৰণ তেখেত পঢ়া শুনা মানুহ, বহুত কেপাবল মানুহ। কিন্তু ভুলকৈ বুজাই যোনে বুজি নাপায় আৰু তাৰপিছতহে বেয়া কামত লিপ্ত হয়। চ' ৱৰ্ডটোক বেয়া বুলি নাভাবিব, ৱৰ্ডটো ঠিকেই, বহুত ভাল ৱৰ্ড। মানুহৰ ষ্ট্ৰাগল নাথাকিলে মানুহৰ লাইফত একো নাই। যেতিয়ালৈকে ষ্ট্ৰাগল আছে মানুহ জিন্দা আছে, যেতিয়ালৈকে ষ্ট্ৰাগল নাই মানুহ খতম। ষ্ট্ৰাগল যেতিয়ালৈকে আছে উশাহ লৈ আছে, যদি ষ্ট্ৰাগল নাই খতম। চ' মোৰ সেইটোৱে যে জিহাদ শব্দটো বেয়া নহয়, আপোনালোকে শব্দটোক বেয়া বুলি নাভাবিব, শব্দটোৰ মিনিংটো ভালকৈ পঢ়ি চাব, মিনিংটো ভালকৈ জানি চাব। কিন্তু মিনিংটো জানি নোচোৱাকৈ বস্তুটো জাজমেণ্ট নকৰিব। আৰু মই ফিৰ এবাৰ কৈছোঁ, কোনো ৰিলিজিয়ন কোনো কমিউনিটিৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই, মই ভিডিঅ' বনোৱা অকল ইনফৰমেশ্যনৰ কাৰণে, আৰু সেই জিহাদ শব্দটোৰ মিনিংটো পাছ অন কৰাৰ কাৰণে জাষ্ট মই ভিডিঅ'টো বনাইছোঁ। ধন্যবাদ, আজিলৈকে ইমানে। এটা কথা, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, পেজটো লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্ট আহিলে, লাইক আহিলে মোৰ আৰু ভাল লাগে, আৰু যাতে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ আপোনালোকৰ কাৰণে। নতুন টপিক এটা লৈ পেলাই ভিডিঅ'টো বনোৱা, দিনটো ভাবা, সেইটোৰ ওপৰত ৰিচাৰ্চ কৰা, নলেজ লোৱা, অলপমান মানে ভাল লাগে আৰু আপোনালোকৰ কাৰণে কৰি ভাল লাগে। চ' সেইখিনি আপোনালোকে ব্লেছিং দিব।